বন্ধুসকল, আজি মই এফালে যাবলৈ আহিছোঁ। মোৰ লগৰ এজনী এক্সাম আছে, সেইকাৰণে আমি মানে ষ্টেচনত ৰখি আছোঁ। আমি ট্ৰেইনৰ কাৰণে ৰখি আছোঁ, ট্ৰেইন আহি পোৱাহি নাই। আৰু ভিডিঅ'টো চাই থাকিব আৰু কি দেখাব পাৰোঁ। এতিয়া আমি ট্ৰেইনৰ কাৰণে ৱেইট কৰি বহি আছোঁ। এজনী মোৰ লগৰ হয়। হাই আৰু চাই থাকিব ভিডিঅ'টো কি হয়। আমি যোৱা ট্ৰেইনখন আহি আছে আৰু আমাৰ মানে টিকেটৰ অলপ প্ৰব্লেম হৈ গৈছিলে আৰু সেই পুলিচ দাদাজনে আমাক বহুত হেল্প কৰিলে। আহি আছোঁ, অলপ মানে আমাৰ প্ৰব্লেম হৈ গৈছিলে ট্ৰেইনৰ টিকেটৰ কাৰণে। চিনাকি মানুহ দুজন পালোঁ, তাৰপিছত এতিয়া আমি আহি আছোঁ আৰু তেওঁলোকে নাম্বাৰ চাম্বাৰ দি পঠাইছে। আমি আহি আছোঁ। আমি এক্সাম দি ডিগবৈৰ পৰা দুলীয়াজানৰ অভিমুখে আহি আছোঁ আৰু এই ৰাস্তাটো এডোখৰ কি কয় মই ভালকৈ নাজানো, হ'লেও জেগাডোখৰ বহুত ভাল লাগিছে মানে। এতিয়া আমি বুঢ়ীদিহিং কাষতে আছোঁ আৰু আবেলি আমি ফুৰিবলৈ আহিছোঁ। কেইবাজনীও আহিছে আমাৰ লগত, আৰু এজনী আছে অল্পনা। হাই। ধুনীয়া পৰিৱেশটো, ভাল লাগিছে। আমি বহুত জেগা ফুৰিছোঁ, খালি আৰু ভিডিঅ' বনাব পৰা হোৱা নাই। এয়া চোৰ পুলিচ খেলা হিচাপ কৰি আছে। চোৱা এফালে আমি এখিনিমান ছোৱালী শুই আছোঁ আৰু এতিয়া কিমান হাই
আমি বহুত ফূৰ্তি আৰু উৎপাত কৰিলোঁ, বহুত ভাল লাগিলে। গাইজ আজি মানে আমি ঘৰলৈ যাম। এয়া আমি ষ্টেচন আছোঁ দুলীয়াজানত, দুলীয়াজান ষ্টেচনত আছোঁ। আৰু এতিয়া আমি এনে ফটো চটো মাৰিবৰ কাৰণে এইফালে আহিলোঁ আৰু ওপৰত উঠি। আমি এনে সন্ধাইছোঁ ৰখি আছোঁ দিনৰ কৰ্চিঙৰ কাৰণে। আমি আহি শিৱসাগৰ পালোহি আৰু ঘৰলৈ বেটেৰীত আহি আছোঁ। আৰু আজি মানে ভণ্টি এজনী বাৰ্থডে আছে, তাকে আৰু অলপ ভিডিঅ'টোত সাঁচি থ'লোঁ। মোক কোন অতাই দে পালে আপুনি ব্লেড পালে আপুনি একো হেৰি নাই দি দে আকৌ জাহ্নবী নিবেদিতা বৰাক সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্ট কৰিব। ঠিক আছে দিয়ক। ৰিং বেলটো দিয়ে।